এই মানে বইনাকক কৈছে আৰু যে মোক পুলিচে এনেকৈ মাৰছি এনেকৈ তাৰমানে বাঁহেদি গলত হেঁচি ধৰছি আৰু কাবাই ঘুচাইছি আৰু কাবাই বন্দুকৰ নলেদিও কোবাইছি এনেকৈ মানে খুন্দাইছি বোলে। কেতিয়া কৈছিল আপোনাক? এইটো আপোনাৰ যোৱাকালি কৈছে মোক। ক'ত কৈছিল? মোৰ ঘৰতে কৈছে। হা পুলিচে মাৰা বুলি কৈছে। এই ডুমনিৰ পুলিচে। আগে পিছে কিবা বেমাৰ আছিল নেকি তেখেতৰ? এনে বেমাৰ চেমাৰ থকাটো সেনেকৈ মেডিকেলত যোৱা নাই আৰু সিমানটো মই নাজানো আৰু কিন্তু এই মাৰপিট কৰা কথাটো কৈছে আৰু। থানাত যাব লগা হ'ল তাৰমানে তেওঁৰ ঘৈণীয়েকে বোলে কেছ দিছিল নে এজাহাৰ দিছে সঠিকভাৱে মই নাজানো কিন্তু আপোনাৰ থানাত লৈ গৈছে বোলে পুলিচে লোৱাৰ পিছত তাৰমানে তাতে বোলে মাৰপিট কৰিছে। মাৰপিট কৰাৰ পিছত ইয়াৰ তাৰমানে এনেকৈ কি হৈছে এতিয়া বাকীখিনি মই সিমান এটা নাজানো কিন্তু মাৰপিট কৰাটো হৈ বোলে। এই জোচে নিজে কৈছে তাৰ বইনাকক। হা যোৱাকালি বোৱাৰীটোৱে তাৰমানে কান্দি কান্দি মোক কৈছিল কাৰণ মোৰ ঘৰতো প্ৰগ্ৰাম এটা আছিল। মোৰ এই বোৱাৰীটো মোৰ 3 দিনমান হ'ল অহা যোৱা কৰি আছে। আজি ৰাতিপুৱা আহিছে বোৱাৰীটো। যোৱাকালি ৰাতি মই আহিবা দিয়া নাই কিয় কাৰণ আহিলে কি কৰিব ইয়াতে আৰু অস্থিৰ হৈ যাব কান্দা কাটি কৰি। গতিকে আজি ৰাতিটো থাকা কালি পুৱাই যাবা। বেমাৰ আছিল নেকি? কাৰ? তেওঁৰ বেমাৰ আজাৰ থকাটো মই সঠিকভাৱে গম নাপাওঁ। এনে সন্দেহ কৰোঁ আপোনাৰ এই পুলিচে এইটো মাৰা বুলি মানে সকলোৱে 80% তাৰমানে এনেহেন তাৰমানে কনফিডেঞ্চ হৈ আছে। আৰু মৃত্যু হোৱা মানুহজনৰ নাম হৈছিল আপোনাৰ জছ আৰু এই তাৰ বইনাক ৰীতা মোৰ বোৱাৰী হয় তাই কৈছে কথাটো।